সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি প্ৰাথমিক বৃত্তি পৰীক্ষাৰ প্ৰশ্নপত্ৰ এখন আগবঢ়োৱা হৈছে। ইয়াৰ পিছতে দ্বিতীয়খন প্ৰশ্নপত্ৰ দিয়া হ'ব। পঞ্চম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ এখন প্ৰশ্নপত্ৰ তোমালোকৰ বাবে আগবঢ়োৱা হৈছে। গতিকে প্ৰশ্নপত্ৰখন ভাল ধৰণে চাবা। এতিয়া আমাৰ সংকুল অনুসৰি শিক্ষা সমিতিৰ বিদ্যালয়সমূহত প্ৰতিভা সন্ধানী পৰীক্ষা অৰ্থাৎ বৃত্তি পৰীক্ষা অনুষ্ঠিত হয়। গতিকে সেই বৃত্তি পৰীক্ষাৰ প্ৰশ্নবোৰনো কেনেকুৱা ধৰণৰ হ'ব পাৰে, এখন আৰ্হি প্ৰশ্ন তোমালোকৰ বাবে আজি আগবঢ়াইছোঁ। প্ৰশ্নপত্ৰখন ভাল ধৰণে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কেনেধৰণে পূৰণ কৰিব লাগে প্ৰশ্নখিনিৰ ভাগ কেনেকুৱা বা কি কি বিষয়ৰ প্ৰশ্নসমূহ আহে সেইখিনি ইয়াত সম্পূৰ্ণ দিয়া হৈছে। আহা এতিয়া সকলোৱেই প্ৰশ্নখন আৰম্ভণিৰ পৰা শেষলৈকে এবাৰ চাই যাওঁ।